আমাৰ এই চিনেমাৰ গামোচাখনকে কোনো অনা অসমীয়া দুষ্কৃতিকাৰীয়ে ভৰিৰে গছকি ফেনেকি ফালি চিৰাচিৰ কৰিলে। অসমীয়া জাতিৰ বুকুত আঘাত আনিছিলে। চিলাপথাৰ কাণ্ডত কোনো অসমৰ খিলঞ্জীয়াই সহ্য কৰি থাকিব পৰা নাছিলে। আনকি আমি গান গোৱা মানুহ আমি সহ্য কৰি থাকিব পৰা নাছিলোঁ। আৰু সেয়ে ৰাইজ মই লিখিবলৈ চেষ্টা কৰিছিলোঁ এই গান, আৰু সেই গীতটিকে মই অকণমান গাব বিচাৰিছোঁ। মই জানো এই চমৰীয়া সত্ৰবাসী ৰাইজে এই চিনেমাৰ গামোচাখন বহুত ভাল পায়, কাৰণ এইখন আমাৰ আয়ে বৈ দিয়া, আমাৰ বায়ে বৈ দিয়া, আমাৰ ভণ্টিহঁতে বৈ দিয়া এখন চিনেমাৰ গামোচা। এইখনক কোনেও গছকি ফেনেকি ফালি চিৰাচিৰ কৰাটো নিবিচাৰে। আপোনালোকে সকলোৱে ভাল পায়নে ৰাইজ? হয়, গতিকে ইয়াত দেখিছোঁ কেইবাজনো সন্মানীয় সাংবাদিক আছে। সাংবাদিকীজনে আপোনালোকৰ ফালে কেমেৰাটো টুৱাই থৈছে। সঁচাকৈয়ে চমৰীয়া সত্ৰবাসী ৰাইজে চিনেমাৰ গামোচাখন ভাল পায়নে? গতিকে ৰাইজ আপোনালোকে দেখাই দিয়ক। মই গীতটো গোৱাৰ আগে আগে কেনেকৈ দেখাব? আপোনালোকৰ হাতত এটা মোবাইল আছে, প্ৰত্যেকে মোবাইলটো অকণমান সময় কাৰণে জ্বলাই দিয়ক। আছেনে আপোনালোকৰ হাতত মোবাইল? আপোনালোকে সকলোৱে নিজৰ নিজৰ মোবাইলটো অকণমান জ্বলাই দিয়ক। মই গীতটো গোৱাৰ আগে আগে সন্মানীয় সাংবাদিকসকলে ফটো তুলি ৰাখক যে চমৰীয়া সত্ৰবাসীয়ে এই চিনেমাৰ গামোচাখন কিমান ভাল পায় এই অঞ্চলৰ ৰাইজে। আমাৰ ভাই বন্ধুসকল আছে, অকণমান অফ কৰি দিয়ক। পাৰিলে এই লাইটকেইটা অফ কৰি দিয়ক, সম্পূৰ্ণ অফ কৰক আৰু জিলিকি উঠক আমাৰ লাইটবিলাক। আৰু অসমীয়া আছে নেকি? অসমীয়া মানুহ আছে যদি আৰু জ্বলাই দিয়ক। জাক 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 অসমীয়া আৰু জাক। আমাৰ এই চিনেমাৰ গামোচাখন যাতে দ্বিতীয়বাৰ গ'লে কোনেও গছকি ফেনেকি ফালি চিৰাচিৰ কৰিব নোৱাৰে, তাৰ বাবে আমাৰ এই প্ৰতিবাদ। গতিকে ৰাইজ মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক, জয় আই অসম, জয় আই অসম। আমি কিংকৰ্তব্য বিমূৰত কৰিছিলোঁ আৰু সেই লিখিছিলোঁ এটি গান।